এভৰিৱান পিকু ব্লগছৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই পাকঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি মৰ্ণিং নাস্তা বৰ বিশেষ বনোৱা নহ'ল, যাৰ কাৰণে মই আজি অকণমান চুপ মেগী বনাম বুলি ভাবিছোঁ। ইয়াত চুপ মেগীত মই পিঁয়াজ, মটৰ আৰু টমেটো দিছোঁ। ঠাণ্ডা দিনত চুপ মেগীকণ খাই খুব ভাল লাগে, সেইকাৰণে আজি অকণমান চুপ মেগী খাম বুলিয়ে ভাবিলোঁ। এতিয়া মই মেগীখিনি অকণমান ফ্ৰাই কৰি লৈছিলোঁ। ইয়াত মই অকণমান গৰম পানী ঢালি দিম। গৰম পানীখন মানে মই বনাই ৰাখিছিলোঁ এয়া তৰকাৰী পাচলি দিবলৈ। এয়া গৰম পানী অকণ ঢালি দিছোঁ, বেছি নকৰোঁ, মা আৰু মই যিহেতুকে খাম সেইকাৰণে বাছ চাফিচিয়েণ্ট এইখিনি পানীয়ে দিছোঁ। আপোনালোকে বহুত কেইজনমান খালে অকণমান চব্জিৰ কোৱাণ্টিটিও অকণ বেছি লাগিব আৰু পানীৰ কোৱাণ্টিটিও লাগিব। এইখিনি মই এতিয়া উতলিবলৈ দিম। উতলিবলৈ দিবলৈ অকণমান ঢাকিও দিছোঁ। এতিয়া মোৰ মেগীখিনি উতলি আছে। মেগীখিনি উতলি আছে মানে মোৰ কোৱাত ভুল হ'ল, চৰি। মানে পানীখিনি উতলি আছে। ইয়াত মই এয়া মেগীকণ দি দিম। এতিয়া মেগীকণ বইল হৈ অকণমান উঠিছে, মই ইয়াতে মছলাকণ দি দিছোঁ। মছলাকণ দি অকণমান উতলিবলৈ দিম। তাৰে পিছত ঝটপট মেগী ৰেডি হৈ যাব। অতি সহজতে কম সময়তে বনাব পৰা চুপ মেগী। টান মোৰ মেগী এতিয়া ৰেডি। আৰু এতিয়া মই জুইটো ধুনীয়াকৈ অফ কৰি দিম আৰু ছাৰ্ভ কৰিম, আৰু মা আৰু মই ধুনীয়াকৈ বহি পিনে খাম। আপোনালোকে ভাবিব পাৰে যে এইবোৰ ৰেচিপি দিয়ে নে আৰু এইবোৰ ৰেচিপি সকলোৱে বনাব জানে, বাট নহয়। এইবোৰ ৰেচিপি আপোনালোকক মই শিকাবলৈ মই দিয়া নাই বা বনাবলৈ মই আপোনালোকক কোৱা নাই। আপোনালোকে জানে এইবোৰ, কিন্তু মই কি কৰোঁ কি নকৰোঁ সেইবোৰৰ ভ্লগটো যিহেতুকে বনাইছোঁ, সেইকাৰণে মোৰ তালিকাত এইটো এটা পৰে। চ' মই সেইকাৰণে আপোনালোকক এইটো ভিডিঅ' অকণমান দিলোঁ, আপোনালোকে ভাল পাব বুলি, মোক আঁকোৱালি ল'ব বুলি। মৰ্ণিং নাস্তা কৰি বাহিৰলৈ অকণ ওলাই দিলোঁ। উলিয়াই দিয়াৰ লগে লগে দেখিলোঁ বাবু আৰু ওচৰৰ ল'ৰাটোৱে খেলি আছে, আৰু সেই খেলটো চাই ময়ো অকণমান উপভোগ কৰি খেল চাই আহি পিনে মই অকণমান পাকঘৰলৈ আহিলোঁ। আহিয়ে মই ফুলকবি আলু অকণমান টেঙা টেঙাকৈ বনালোঁ, কোনো মছলা বিনা অকণমান থুপথুপীয়াকৈ তৰকাৰী বনালোঁ। আপোনালোকক ৰেচিপিটো লাগিলে ক'ব, মই ৰেচিপিটো আপোনালোকক দিম, বাট আজি ৰেচিপিটো দিয়া নহ'লে। আলু তৰকাৰীখন মোৰ হৈ গ'ল। এতিয়া মায়ে টেঙা পালেঙৰ ৰেচিপিটো বনাব লৈছে। টেঙা পালেং ইয়াত কেৰাহীত তেল দি দিলে। গৰম হোৱাৰ পিছত তাত সৰিয়হ আৰু শুকান জলকীয়া ফোৰণ দিছিলে, মই দেখুওৱা নহ'লে। তাৰ পিছত এই পাতখিনিও দি দিলে। এতিয়া ইয়াতে এইখিনি কেৰাহীত গোটেইখিনি পাত দিয়াৰ পিছত মায়ে ইয়াতে নিমখ দি দিব আৰু অকণমান হালধি দি দিছে। দি এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিব। অকণমান ফ্ৰাই কৰি উঠি ইয়াতে চেনি দি দিলে। মই বেছি সময় আপোনালোকক দেখুওৱা হোৱা নাই যে ফ্ৰাই কৰাখিনি। এইখিনি এতিয়া চেনি দি দিছে মায়ে, দি এইখিনি অকণমান লৰাই ধুনীয়াকৈ নমাই দিব। এতিয়া টেঙা পালেঙৰ ৰেডি হৈ গ'ল। ঘৰত থাকোঁতে অংগনবাদী স্কুলৰ পৰা আমাক মানে বাবুৰ কাৰণে চাউল আৰু মটৰ এইবোৰ দিয়ে, সেয়া নিবলৈ মাতিলে। মই এতিয়া তাত গৈ আছোঁ। ইয়াতে আমাৰ ওচৰতে এখন বিয়াও আছে। এতিয়া মই স্কুলৰ ভিতৰত আহি পালোহি। চৰকাৰৰ পৰা বহুত বস্তু আহিছে, বাচ্ছাবোৰক পঢ়াবলৈ চেয়াৰ টেবুলো আনকি এতিয়া দিছে। আজি একচুৱেলি ছুপাৰভাইজাৰ আহিছে ওপৰৰ পৰাই স্কুলত। এয়া চাউল, মটৰ আৰু চুজিৰ পেকেট দিছে। এয়া বস্তুবোৰ লৈ আছে। লৈ কৰি আহি দেখিলোঁ মায়ে পাকঘৰত ভাত ছাৰ্ভ কৰি আছে আমাক। এয়া মোৰ কাঁহীখনত মায়ে ফুলকবি আলু তৰকাৰী দিছে, এয়া মাৰ কাঁহীখনত ফুলকবি আলু তৰকাৰী লৈছে, আৰু ভণ্টিৰ কাঁহীখনতো দিছে ফুলকবি আলু তৰকাৰী। পিছত দিছে শুকান মাছ। আমাৰ মানে আজি শুকান মাছৰ তৰকাৰীও বনাইছিলোঁ, কিন্তু শুকান মাছৰ তৰকাৰীখনৰ ৰেচিপিটো আপোনালোকক দেখুওৱা নহ'লে। মায়ে এতিয়া শুকান মাছ ছাৰ্ভ কৰি আছে। এয়া মোক দিছে শুকান মাছ বুলি ক'লে এয়া লইতাটো আনিছিলোঁ, আনি পিনে এয়া বনোৱা গৈছিলে। আপোনালোকক ৰেচিপিটো এতিয়া ভিডিঅ'ত দেখুওৱা নহ'লে কোনোবা এদিন বেলেগকৈ ৰেচিপিটো দেখুৱাম। এই শুকান মাছৰ ৰেচিপিটো সকলোৱে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আনকি ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। আজিলৈ বাই বাই। সকলোৱে ভিডিঅ'টো চাব দেই।